নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখাম পিস্তা চেক কেনেকৈ বনায়। প্ৰথমতে পালটো গাখীৰখিনি ভাঙি ল'ব লাগিব। টঙনিয়াই কাঠৰ টুকুৰা এটাই টপক টাপাক বহুত টাইট, হাত বিষাই যাবি। গাখীৰখিনি ভাঙি হৈ গৈছে অলৰেডি। এতিয়া মেচিনত যাম বলক। মিক্সিং কৰাটো নেদেখালোঁ, ডাইৰেক্ট দেখুৱাই দিছোঁ। এইফালে পিস্তা চিৰাপ সেইটোকে কয় পিস্তা চেক। গৰম দিনত খালে বিৰাট ঠাণ্ডা লাগি যায়। ঘৰতে বনাই খাব পাৰিব যদি আপোনালোকৰ ঘৰত ফ্ৰিজ আছে। খালি দিলোঁ, মেচিন থলোঁ। এতিয়া দিম আইচক্ৰীম, স্পুন, ষ্ট্ৰ', আইচক্ৰীম। চামুচবিলাক বৰ লেতেৰা থাকে। পানী চানী একো মিক্স নাই দে, অকল গাখীৰ আছে। গাখীৰ আৰু আইচক্ৰীম, চেনি, सरफ लाल कलर का स्ट्रो, प्लास्टिक बेन আছে, তথাপিও ইয়াত প্লাষ্টিক চলি আছে। কি বিয়ে এখন এতিয়া দিম আইচক্ৰীম, পিস্তা আইচক্ৰীম, সৰু ডাল পিস্তা। আৰু এটা আছে, সেইটো দিম পিস্তা আইচক্ৰীম। নুঠে এতিয়া দিম কাজু বাদাম, কেশন্দি, কাজু বাদাম আলু দিলাম। এই এবাৰ কি ইমান চাউণ্ড দিয়া। চেৰেপ কৰিবা দিব দেই, তেতিয়াই টেষ্ট কৰিব। মজা টেষ্ট, ঔষধ গোন্ধাব তেতিয়া। ফটো এটা মাৰি লৈছোঁ আৰু থাম্বনেল লগাব লাগিবতো। যদি ভিডিঅ চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি ল'ব। চব চাই আগত আপুনি পাবলৈ ভিডিঅ'টো। তেতিয়াহ'লে আজিলৈ বাই।